আমাৰ গৰুবন্ধা মিকিৰগাঁও আঞ্চলিক ৰাস উদযাপন আমি 18 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। 18 তাৰিখে আমাৰ ভাগৱত শোভাযাত্ৰা হ'ব আৰু সন্ধিয়া বৰধেমালি হ'ব। 19 তাৰিখে আমাৰ ৰাস হ'ব। ৰাসৰ ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে আমাৰ সমাজ ব্যৱস্থাই বিভিন্ন কাৰ্যসূচী ৰাখিছে আৰু সন্ধিয়া ঠিক 9:30 বজাত আমাৰ কেলিগোপাল নাটভাগ মঞ্চস্থ হ'ব আৰু 20 তাৰিখে আমাৰ এখনি অসমীয়া ভাওনা হ'ব। এই ভাওনাখনৰ নাম হ'ল আপোনাৰ দেৱযজ্ঞ। এই ভাওনাখন আমাৰ যি গাঁৱৰ যিখিনি উঠি অহা যুৱক, এই যুৱকসকলৰ দ্বাৰাই পৰিৱেশন কৰিব। আমাৰ প্ৰশিক্ষকসকলে তেওঁলোকক শিকাই আছে আৰু কেলিগোপাল নাটভাগকো আমি কাকিৰ পৰা প্ৰশিক্ষকসকলক আনিছিলোঁ। তেখেতলোকে ইতিমধ্যে ৰিহাৰ্চল কৰিয়ে আছে। এতিয়া আমি সকলো প্ৰস্তুতি সব ফালৰ পৰা চলাই লৈ গৈ আছোঁ। আমি ইতিমধ্যে প্ৰায় সাজু হৈছোঁ ৰাস ভাগৰ কাৰণে। সমূহ কলিতলি আঞ্চলিকবাসীৰ ৰাইজক আমি এই ৰাস ভাগলৈ আহিবলৈ কৰজোৰে অনুৰোধ জনালোঁ। সেই তিনিওটা দিন সকলো কাৰ্যসূচীতে যে আমি সকলোকে একত্ৰিত কৰি অনুষ্ঠানভাগ চলাই নিয়াত আমাক সকলোৱে যেন সহায় কৰে। কৃষ্ণ।